মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জীয়ৰী নামনিৰ বোৱাৰীৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আহিলোঁ আপোনালোকৰ ওচৰত এইখিনি সময়তে। বহুত দিন এনেদৰে অহা নাছিলোঁ, কিন্তু ভিডিঅ' দি আছিলোঁ, চাইছে আপোনালোকে, ভাল লাগিছে। অকণমান ব্যস্ত হৈ আছিলোঁ, সেইকাৰণে আহিব পৰা নাছিলোঁ। আজি আহিছোঁ আৰু আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰত মোৰ আটাইতকৈ ফেভাৰেট ৰেচিপিটো। সেয়া হৈছে ক্ষীৰ বা পায়স, যি বুলি কয় আপোনালোকে। এইখিনি বনাবলৈ বিশেষ বস্তু নালাগে, কাৰণ মই দেখোঁ বহুতেই ক্ষীৰ বা পায়স বনাওঁতে বহুত ড্ৰাই ফ্ৰুটছ ইউজ কৰে, বহুত কিবা কিবি ব্যৱহাৰ কৰে, কিন্তু মই নকৰোঁ। মই খালি গাখীৰ, চেনি, চাউলৰ সৈতে বনাওঁ আৰু বহুত টেষ্টি হয়। আইচক্ৰীমৰ দৰে আপোনালোকৰ ল'ৰা ছোৱালীয়ে নিশ্চয় ভাল পাব, কিয়নো আইচক্ৰীম সকলো ল'ৰা ছোৱালীয়ে ভাল পায়। আৰু মই গেৰাণ্টি দি ক'ব পাৰোঁ যে এইখিনি ক্ষীৰ খোৱাৰ পাছত আপোনালোকৰ ল'ৰা ছোৱালীয়ে আৰু বেলেগ ধৰণৰ ক্ষীৰ খাবলৈ মন নকৰিব, কাৰণ এইখিনি আইচক্ৰীমৰ নিচিনাই লাগে। সেইকাৰণে মই কৈছোঁ, গতিকে ব'লক মইনো মোৰ ক্ষীৰখিনি কেনেকৈ ৰান্ধোঁ বা তৈয়াৰ কৰোঁ তাকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব, আৰু ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহ'লে ব'লক মই দেখুৱাই আছোঁ আপোনালোক মই কেনেকৈ ক্ষীৰখিনি বনাম। এয়া মই 2 মুঠি জহা চাউল 4 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিছিলোঁ, আৰু এটা টুকি লৈছোঁ। আৰু এয়া মই 200 গ্ৰামৰ এটা আমুল স্প্ৰে মিল্ক পাউডাৰ পেকেট লৈছোঁ। ইয়াৰ পৰা মই 2 লিটাৰ গাখীৰ বনাম, এইটো 1 লিটাৰৰ মগ। আৰু লৈছোঁ লগতে 2 কিলা তেজপাত আৰু অলমণ্ডছ কাটি ৰাখিছোঁ কেইটামান গাৰ্নিছৰ কাৰণে। এতিয়া মই কেনেকৈ ক্ষীৰখিনি বনাম তাকে দেখুৱাম আপোনালোকক। প্ৰথমে মই ইয়াত 2 লিটাৰ পানী লৈছোঁ চচপেনটোত, আৰু সেয়া গেছ দি দিছোঁ। একেবাৰে হলকা গৰম কৰিম, তেতিয়াহে গাখীৰখিনি ভালকৈ গোল খাব। এয়া হৈ গ'ল পানী গৰম। আমাৰ 1 লিটাৰ পানী লৈছোঁ এই পাত্ৰটোতে গাখীৰখিনি গলিবৰ কাৰণে। এয়া গাখীৰখিনি লৈ লৈছোঁ আৰু খুব ভালকৈ মিলাই দিছোঁ, কাৰণ এই পাত্ৰটোতে মই ক্ষীৰখিনি বনাম। আৰু 1 লিটাৰ পানী দি দিছোঁ, মানে এতিয়া আমাৰ 2 লিটাৰ গাখীৰ হৈ গ'ল। 2 লিটাৰ পানী দি বনালোঁ। এতিয়া গেছটো জ্বলাই দিছোঁ। এতিয়া 2 কিলা তেজপাত দিছোঁ এইখিনি সময়তে, আৰু লৰাই দিছোঁ। এতিয়া খুব ভালকৈ উতল আহিব লাগিব, তেতিয়া চাউলখিনি দি দিম। লাহে লাহে আহিছে, এয়া চাওক উতল আহি গ'ল। আৰু এইখিনি সময়তে মই এই জহা চাউলখিনি দি দিছোঁ, আকৌ লৰাই দিছোঁ। এই ক্ষীৰখিনি কিন্তু হওঁতে বহুত সময় লাগে, লাহে লাহে কৰিব লাগিব, চিমত ৰাখিব লাগিব গেছটো, তেতিয়াহে ক্ষীৰখিনি খাবলৈ টেষ্টি হ'ব। এয়া আমাৰ ক্ষীৰ উতলি আছে, দেখিছে লাহে লাহে আমাৰ গাখীৰখিনি কমি গৈ আছে। কমি কমি আধাতকৈ কিন্তু কম হ'ব লাগিব, তেতিয়াহে ক্ষীৰখিনি খাবলৈ টেষ্টি হ'ব। এয়া উতলি আছে, দেখিছে ডাঠ হৈ আহি আছে গাখীৰখিনি। আৰু ইফালে মই এখন পান লৈছোঁ। এয়া ক্ষীৰখিনিও হৈ আছে লাহে লাহে। আৰু এই পানখনত মই প্ৰায় 3 চামুচতকৈও বেছি আৰু অকণমান দি দিছোঁ চেনি। ইমানখিনি চেনি লৈছোঁ, আৰু আধা কাপতকৈ প্ৰায় 1 কাপ সৰু কাপত পানী দিছোঁ, কাৰণ এতিয়া মই চেনিখিনি কেৰামেলাইজ কৰিব লাগিব। মিঠাটো এনেকৈ হ'ব, কিন্তু আপোনালোকৰ মিঠাখিনি নিজৰ চইচ। ক্ষীৰখিনি কিমান মিঠা হ'ব লাগিব সেইটো আপোনালোকৰ নিজৰ মতে চেনিখিনি দিব। এয়া মই কেৰামেলাইজ কৰি আছোঁ, ক্ষীৰখিনিও লৰাই দিছোঁ, দেখিছে ডাঠ হৈ আহি আছে। আৰু ইফালে আমাৰ সেয়া কেৰামেলাইজ হৈ যাব এতিয়া লাহে লাহে, একেবাৰে ডিপ ব্ৰাউন কালাৰ হ'ব লাগিব। এয়া চাওক হৈ গ'ল। আৰু এইখিনি সময়তে মই 1 কাপ ঠাণ্ডা গাখীৰ মিলাই দিছোঁ। এইখিনিয়ে ক্ষীৰখিনিৰ বহুত ধুনীয়া টেষ্ট দিয়ে, সেইকাৰণে মই এনেধৰণে বনাওঁ। আৰু এতিয়া মই ক্ষীৰখিনিৰ ওপৰত এই কেৰামেলাইজ চেনিখিনি ঢালি দিছোঁ এনেদৰে, দেখিছে। এতিয়া খুব ভালকৈ মিলাই দিছোঁ। দেখিবলৈ কিন্তু যেনেকুৱা সুন্দৰ হৈছে, খাবলৈ কিন্তু তেনেকুৱাই হয়। আৰু লাষ্টত মই অকণমান গৰম মছলা দিছোঁ, যিহেতু ইয়াত কোনো ড্ৰাই ফ্ৰুটছ নাই। আমাৰ প্ৰায় ক্ষীৰখিনি হৈ গৈছে, এনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া ইয়াত থকা তেজপাতৰ পাত 2টা
উঠাই দিছোঁ কাৰণ তেজপাতৰ কাম হৈ গ'ল, গোন্ধ আহি গ'ল। এতিয়া এটা বাউলত ছাৰ্ভ কৰিম। এয়া চাওক, ছাৰ্ভ কৰিলোঁ আৰু ওপৰত মই অকণমান অলমণ্ডছ দি পেলাই গাৰ্নিছ কৰি দিছোঁ। আৰু এইখিনি মই ঠাণ্ডা হ'লে ফ্ৰিজত প্ৰায় 4-5 ঘণ্টাৰ কাৰণে ৰাখি দিম। তাৰপিছতহে পৰিৱেশন কৰিব পৰা হ'ব। কি সুন্দৰ হৈছে চাওকচোন, টেষ্টি টেষ্টি ক্ষীৰ। এয়া আমাৰ ক্ষীৰ ঠাণ্ডা হৈ গ'ল, ফ্ৰিজৰ পৰা উলিয়ালোঁ। এতিয়া মই এখন প্লেটত ছাৰ্ভ কৰি দেখুৱাম আপোনালোকক। এয়া চাওক, একেবাৰে ক্ৰিমি হয় আৰু ধুনীয়া কালাৰ হয়, খাবলৈ বহুত টেষ্টি। যিসকলে ভিডিঅ'টো চালে সম্পূৰ্ণকৈ বহুত ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভাল পাব। আকৌ আহি আছোঁ মই আপোনালোকৰ ওচৰত নতুন নতুন ৰেচিপি লৈ। সেইখিনি সময়লৈকে আপোনালোকৰ ওচৰৰ পৰা যাব লাগিব। গতিকে আজিলৈ বিদায় মাগিছোঁ। বহুত বহুত ধন্যবাদ সকলোকে। বাই বাই।